মনত পৰে সেই দিনবোৰ। মই থকা অৱস্থাত সেই ঘৰত ওলমি থকা লাইটবোৰ, দিৱালীৰ দিনাখন মাহঁতৰ চিঞৰ, সেই বমটো ফুটিব চাবি। কাষৰ ভণ্টিহঁতে চিঞৰে, নাই না দা, ফুটাই দিয়া না বমটো। আমি নোৱাৰি ফুটাব, বহুত ডাঙৰচোন। তাহাঁতে জলকীয়া বমটোও ডাঙৰ দেখে। ভাল লাগিছিল সেই দিনবোৰ। ঘৰত ওলমি থকা লাইট, বাউণ্ডৰী ৱালত জ্বলি থকা সেই চাকিবোৰ। কিমান ফূৰ্তি লাগিছিল। আচলতে ঘৰখনৰ ফূৰ্তি মই আছিলোঁ যেন লাগে এতিয়া। আজি যেতিয়া ৰাতিপুৱা মাৰ ফোনটো আহিল, ক'লে, তুমি নাহা নেকি? নাই, মই যাব নোৱাৰিম, অফিচত TL মই অকলেই, বাকী কেইজনো নাই। মায়ে ক'লে, হ'ব দিয়া। তো মাক সুধিলোঁ, পাপাই চাকি আনিলে নাই, বম আনিছে নাই? মায়ে ক'লে, নাই আনাগে নাই, তুমি আহিবা বুলি ভাবি আছিলে। লাইটবোৰো লগোৱা নহ'ব চাগে এইবাৰ ঘৰত। চাকিও 2 গছমানেই জ্বলিব। সদায় জিলিকি থকা ঘৰটো আজি চাগে অকণমান কম জিলিকিব। একো নাই দিয়া। এইবাৰ অফিচতটো জিলিকাওঁচোন এবাৰ অকলে। চবৰ পাই দূৰত এইবাৰ দীপাৱলী অকলে অফিচত।